তোৰ বিয়া আৰে মোৰ বিয়া পাতিবলৈ মন নাই কিন্তু দেউতাই নামানে যে বুঢ়াই মোৰ বিয়া পাতিবই বোলে and all my lovely student friends. পাৰফিউম লোকৰ পাৰফিউম পাই পিনে ইমানকৈ কেনেকৈ ফ্ৰীকৈ মাৰি দিওঁ ঐ সঁচাকৈ ইমানকৈ নেমাৰি কৈ দিলোঁ মই অকৰা নেকি নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিহেতু বন্ধু হলত চলি আছে তাত মানে কি আমি চাবলৈ যাম বুলি ভাবিছোঁ আমাৰ ওচৰতে একেবাৰে ওচৰত থকা হলটোৱে হ'ল মৰাণৰ হাউচফুল টকিজ আমি যাম বুলি ভাবি আছোঁ ডিছকাছ কৰি আছোঁ আৰু এতিয়া বাজিছে প্ৰায় 10 মিনিট বাজিছে চ' যাবলৈতো প্লেনিংটো আছিলে কিন্তু সকলোৰে অকণ গাটো বেয়া তথাপিও চিনেমাখন যিহেতু চাবই লাগিব আমি যাবলৈ ওলাই আছোঁ আৰু ইয়াত বহি আছোঁ আমি হেল্ল' ই সীমান্ত আগতে মোৰ ব্লগত দেখিছে চাগে ই সীমান্ত তাৰপিছত এইফালে মোৰ অকণমান এনেই দেখাই লওঁ তাৰপিছত আমি ওলাম মৰাণৰ হাউচফুল টকিজত যাম আৰু প্ৰায় এই দোকানখন দেখাইছোঁ দেই আগৰ ব্লগতো দেখাইছোঁ ইয়াতে আমি এই চাংখনতে বহি পিনে লুডু খেলোঁ এনেই টাইম পাছ কৰোঁ আৰু গধূলি বেলিকা গোটেই গাঁৱৰ ল'ৰাখিনি লগ হৈ পিনে গোটেই গাঁৱৰ নহয় আৰু এটা চুকৰ ইয়াতে কথা পাতোঁ পলাই দিলেহে পায় গ'লগৈ তাৰপিছত আমি মৰাণলৈ যাওঁ প্ৰথমতে এতিয়াতো ওলাই থকা নাই ঘৰতে এনেই ডিছকাছ কৰি লৈছোঁ যে যাওঁ নে নাযাওঁ কোন কেনেকৈ যাম সকলো পাতি লৈছিলোঁ এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ পিনে ওলাওঁগৈ ওলোৱাৰ পিছত আপোনালোকক দেখাম চিনেমাখনৰ বিষয়ে অলপমান কথা ক'ম কাহিনীটো ৰিভিল কেতিয়াও নকৰোঁ কিন্তু অলপমান ক'ম আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক চ' ওলাই ল'লোঁ আৰু এনেকৈ ওলাইছোঁ আৰু ওলাই লৈছোঁ তাৰপিছত এতিয়া আমি 4জন যাওঁ নে কেইজন যাওঁ গম পোৱা নাই গম পোৱা নাই মানে কি 4জনে কথা পাতিছিলোঁ 4জন যোৱা কথা আছিল কিন্তু 4জন যাওঁ নে নাজানো কিন্তু 3জনটো যামেই আপোনালোকক দেখাম আমাৰ ফালে ধান পকিছেগৈ আৰু আপোনালোকৰ ফালে মানে এইখিনিবাৰ পকা নাই এইবোৰ পকিছেগৈ আমাৰ এতিয়ালৈকে দাবলৈ হোৱা নাই আপোনালোকৰ ফালে মানে কেনেকুৱা ধান দাবলৈ হৈছেগৈনে অলপমান জনাবচোন সি আকৌ উঠনি প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰা ঠাই এইজন এজন তেওঁলোকে একদম জোতা চোতা পিন্ধি লৈছে মই পোনা নাই কিন্তু এইজন আমাৰ ধুনীয়া চিনাকি আৰু থাকি গ'ল আগৰ ব্লগতো দেখিছেই মহিন গগৈ আমি এওঁৰ দোকানৰ ওচৰতে কি বুলি কয় ইয়াতে দেখুৱাইছিলোঁ তুমি প্ৰথমতে ষ্টাৰ্ট কৰোঁতে ইয়াতে মানে গধূলি বেলিকা অলপমান আড্ডা দিওঁ আৰু কিয় কৰোঁ আৰু এইজন দেখালৈ অ'কে ৰেডি অলপমান গৰম হৈ গ'ল আহোঁনে কান্দো নিচিনা লাগিছে আহিলোঁ অনলাইনত টিকেট বুক মানে অকণমান খেলি মেলি হৈছিলে কৰিবলৈ অকণমান প্ৰব্লেম হৈ গ'ল গতিকে অনলাইনত টিকেট বুক নকৰিলোঁ মানে কনফাৰ্মেশ্যনটো মানে কি 10টা 10:30 আমি ফিক্স কৰিছোঁ আহিম বুলি চাবলৈ অনলাইনত মানে টিকেট বুকিং নকৰিলোঁ আৰু অনলাইনত মানে কি হ'ল জানো ব্ৰেইনত কি সোমাইছিলে নাজানো বাৰু অনলাইনত নকৰিলোঁ তাৰপিছত ইয়াত আহি পিনে দেখিলোঁ গোটেই টিকেট বুকিং মানে এটাত লাষ্ট পাইছিলোঁ 250 টকাৰ এটা টিকেট পাইছিলোঁ কিন্তু আমি আছোঁ 3জন আছোঁ যেতিয়া এটাতো কেনেকৈ চাম নাচালেতো গোটেইকেইটাই নাচাম চালে গোটেইকেইটাই চাম চ' হাউচফুল পূৰা একদম পাৰ্কিং লটো ফুল হৈ গৈছে মানুহ মানে পূৰা ভৰ্তি 5টা বজাত শ্ব' এটা আছে 12টা বজাত শ্ব'টোতো পূৰা মানুহ টিকেট ফুল হৈ গ'ল এটা টিকেট আছিলে আৰু 5টা বজাতো এটাই টিকেট আছে চ' এটা টিকেট পালেতো নহ'ব আমি এজনে চাব নোৱাৰিম চালেতো নহ'ব গোটেইকেইজন লগত চাবলৈ আহিছিলোঁ যিহেতু নাচালে গোটেইজনে নাচাম চ' আজি টিকেট নাই 12টা বজাত ফুল মৰাণৰ হাউচফুল টকিজত আৰু 5টা বজাত ফুল আপোনালোকে জনাবচোন টিকেট মানে বন্ধু চাইছেনে বা টিকেট পাইছেনে আমি অনলাইন নকৰিলোঁ অনলাইন নকৰি পিনে অকণ পস্তালোঁ কিন্তু টিকেট ফুল হৈ গ'ল এতিয়া চাবলৈ নাপাওঁ চাওঁ নেক্সট দিনা ট্ৰাই কৰি চাওঁ পাওঁ নাই চাবলৈ কাইলৈৰ কাৰণে বন্ধু সান্দিতৰ 2টা 12টা বজাত সান্দিতৰ হ'ব 2টা দিয়ক জিপে কৰিছোঁ বন্ধু শ্ব' টাইম 12টা বজাত 5টা বজাত ৰাম সেতু চাই লওক প্ৰায় টাইমিংখিনি আৰু টিকেট কিনি থৈছোঁ 2টা টিকেট কাইলৈৰ কাৰণে কাইলৈ চাব পাৰিম এতিয়া 2টা টিকেট $240 ব্ৰইলাৰ চিনেমা যিহেতু চোৱা নহ'ল ভাবিলোঁ ওচৰতে গাঁৱৰ ল'ৰা এজন ভাড়া ৰুমত থাকে মৰাণৰ
এইফালে উশাহপুৰৰ ফালে সোমাই আহে চ' ইয়াতে সোমাওঁ বুলি ভাবিলোঁ এতিয়া আৰু সোমাই পিনে যিহেতু অলপমান ৰ'দটো দি আছে ভাবিলোঁ ভাত সাজো খাই যাওঁ আৰু ধুনীয়াকৈ মাংস চাংস আনিছোঁ ভিতৰত গৈ পিনে দেখাম মই আনিছোঁ মাংস চাংস বনাইছে তাৰপিছত খাই বৈ ইয়াৰ পৰা যামগৈ আৰু যিহেতু আজি চোৱা নহ'ল কাইলৈ কাৰণে টিকেট কাটিলোঁ টিকেট কটা কাইলৈ 12টা বজাত আছে 12টা বজাত আমি চাবলৈ আহিম আকৌ কাইলৈ আজি কিন্তু ইয়াতে মানে লগৰটোৰ গাঁৱৰে লগৰটোৰ ৰুমত সোমাই পিনে ভাত সাজ খাই যাওঁ আৰু বহি আছে শুই আছে ফেন চলাই আছে ঠাণ্ডাত এইফালে মাংস বনি আছে ব্ৰইলাৰ মাংস আৰু খানা আমাৰ বিশ্বজিৎ গগৈ ই ইয়াতে থাকে আমি ফোন কৰিলোঁ আৰু আহিলোঁ খাম এতিয়া বনাই পিনে ই আকৌ চাই আছে কি বুলি কয় এইটো শ্যামন্তিকা আৰু নয়ন নীলিমৰ ভিডিঅ' লুকাই দিছে চাই আছে নয়ন নীলিমৰ ভিডিঅ' চাই আছে বন্ধুৰ ব্লগ বনাইছে বহুতে ব্লগবিলাক চাই আছে চিনেমাটো যিহেতু চাব নাপালে আজি 3টা মাথা গৰম কাণু কৈ গৈছে গোটেইকেইটা মোৰ কাণু লাগিছে বাৰু যিহেতু আহিছিলোঁ মৰাণলৈকে কমেও 25 কিলোমিটাৰ বাট ঔগুৰিৰ পৰা আহি পিনে যদি চিনেমা চাবলৈ নাপাওঁ কেনেকুৱা লাগিব টিকেটটো কাটি থৈ দিলোঁ কিন্তু কাইলৈৰ কাৰণে আজি চোৱা পালে ভাল লাগিলে হ'লে এজনে ঘড়ী অৰ্ডাৰ দি আছে কিমান দামী চাওঁ বহুত দামী মই পিন্ধিবলৈ ঘড়ী অৰ্ডাৰ দি আছে এইফালে এটা শুই আছে নয়ন নীলিম শ্যামন্তিকা চাই আছে বন্ধু এডভাইটেজ চাই শুই আছে এইফালে ঘড়ী অৰ্ডাৰ দিছে এজনে মাংস বনাই আছে ভাত পাৰিছে ধুনীয়াকৈ খাওঁ আমি এতিয়া ধুনীয়া ভালকৈ বৰ ধুনীয়া বনিছে দেই সুন্দৰ বনিছে সঁচাকৈ ৰিয়েলি ধুনীয়া বনিছে মানে আমি ভাতটো খাই লওঁ ভাতটো খাই পিনে কথা পাতিম তাৰপিছত ভিডিঅ'টো শেষ কৰিম শেষ কৰোঁ নে কাইলৈকে মানে একেটা ভিডিঅ' ৰাখোঁ নাজানিছোঁ বাৰু কাইলৈতো চিনেমা চাবলৈ আহিবি না অঁ টিকেটটো যিহেতু কাটিলোঁ আহিবতো লাগিবই চ' ভাবি লওঁ মই ভাতটো খাই থাকোঁতে ভাবিম যে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নে কাইলৈ মানে চিনেমা চাব অহাৰ পাছত শেষ কৰিম সেইটো ভাবি লওঁ তাৰপিছত আপোনালোকক জনাম ভাত পানী খালোঁ এতিয়া ইমানকৈ পাৰফিউম নেমাৰে ইমানকৈ পাৰফিউম লোকৰ পাৰফিউম পাই পিনে ইমানকৈ কেনেকৈ ফ্ৰীকৈ মাৰি দিওঁ সঁচাকৈ ইমানকৈ নেমাৰে কৈ দিলোঁ মই অকৰা নেকি চৰি দেই একদম ভিডিঅ'তে কিবা কিবি বহি পাইছোঁ চ' এতিয়া যাবলৈ সময় হৈ গ'ল যিহেতু চিনেমা নাচালোৱেই আজি টিকেট নাপালোঁ যিহেতু আমি 3জন আহিছিলোঁ একজন এইফালে এজন আছে টিকেট আমি চাবলৈ আহিছিলোঁ কিন্তু টিকেট নাপালোঁ দেওবাৰৰ কাৰণে কাটিছোঁ 6 নৱেম্বৰ দেওবাৰ 12টা বজাত চাম ইয়াৰ ৰুমত আহিছিলোঁ আৰু মৰাণত যদি কোনোবাই মোৰ চেনেলৰ পৰা দেই বিশেষকৈ মৰাণত থাকিলে সকলোৱে সেইটো দেখিব পাৰে আমি একেখন গাঁৱৰে হয় নাম এওঁৰ বিশ্বজিৎ আমি তহঁতকে পাতোঁ বাৰু হ'লেও আপোনালোকৰ ভিডিঅ'ৰ কাৰণে মই এওঁ বুলি কৈ দিছোঁ চ' আপোনালোকে যদিহে মোৰ চেনেলৰ পৰা যদি কোনোবাই চিনি পায় তেনেহ'লে মাতিব আৰু কথা পাতিব লগ পালে মানে মৰাণত কোনোবাই মৰাণৰ পৰা ভালেখিনি ভিউজ আহে মোৰ পৰা মোক মানে কমেণ্টত জনায় চ' আপোনালোকে কথা পাতিব আৰু ভাল লাগিলে আমি একেখন গাঁও হয় যদিও এইফালে ৰুমটো আছে এইটো ৰুম আছে ত' আমি একেখন গাঁৱৰ হয় যদিও কি বুলি কয় প্ৰায় লগ পোৱা নহয় মানে ই মৰাণত থাকে ময়ো য'ত ঘূৰি ফুৰোঁ আমি গোটেইকেইটা মানে তেনেকৈ লগ নোপোৱা ঘৰলৈ গ'লেও অলপমান ঘৰটো মানে আধা কিলোমিটাৰমান দূৰত হ'ব ত' সেইকাৰণে মানে লগ পোৱা নহয় যিহেতু এতিয়া মৰাণত আহিলোঁ চিনেমা চাব নাপালোঁ সেইকাৰণে ৰুমত ধুনীয়াকৈ ভাত পানী খাই মজাকৈ খাই এতিয়া আমি ঘৰলৈ যাম ঘৰত কিন্তু চিনেমা চাই আছে বুলি জানে চিনেমা চাই আছে বুলি জানে তথাপিও চিনেমা নাচালেও এতিয়া আজিৰ দিনটো বাৰু তেনেকৈ গ'লগৈ হ'লেও ভাল লাগিলে ৰুমত আহিলোঁ বহুত দিনৰ লগ পাই পিনে ভাত পানী খাই পিনে ভাল লাগিলে তাৰপিছত এতিয়া ঘৰলৈ যাওঁ কাইলৈ আপোনালোকক দেখাম ত' আজিলৈ বাই বাই লৈছোঁ বাই এইফালে বাই ব'লক নতুন এটা দিনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি 6 তাৰিখ আৰু যিহেতু আমি 5 তাৰিখে কাটি গৈছিলোঁ টিকেট আজি 6 তাৰিখে আমি চাম আজি মানুহ কিমান হৈছে হস্পিটেল অফিচত আপোনালোকক দেখাম মানুহ কিমান হৈছে আৰু কাহিনীটো কেনেকুৱা পালোঁ চাই অলপমান জনাম আপোনালোকক ভিডিঅ'টো একদম একেলগে চাই থাকক আজি হ'ল 6 তাৰিখ আৰু দেখিছে নতুন এটা সাজত দেখিছে চ' কালি চাবলৈ নাপালোঁ যিহেতু টিকেটটো লৈ পিনে গ'লোগৈ আজি সেইকাৰণে চাম কেনেকুৱা লাগিলে আপোনালোকক জনাম একেলগে চাই থাকক তোৰ বাপেৰ অলপ ধৈৰ্য দিব লাগিব ইমান জ্বলা জ্বলি কি হ'ল দেউতাই ভাবিছে মই বোলে ডাঙৰ হৈ গ'লোঁ মানে যৌৱনত ভৰি দিছোঁ বোলে যৌৱনত
দেখিলে হলটো ফুলে আছিল 3 দিনত গোটেই মৰাণত 4, 5, 6 গোটেই কেইদিনত মৰাণত হাউচফুল টকিজত পূৰা টিকেট ফুল মানে হাউচফুল হৈ আছে হাউচফুল টকিজত হাউচফুল তাৰপিছত যদিহে চাবলৈ আহে চাব পাৰে টিকেট ক'ত পাইছে আপোনালোকে জনাব চালে নে নাই চোৱা আৰু ক'ত চাব সকলোবিলাক আপোনালোকে কমেণ্টত জনাবচোন মোৰো ভাল লাগিব আপোনালোকে চাইছে চ' চিনেমাখন বহুত ডাঙৰ আৰু মানে কি কাহিনী মানে কি গোটেই মানে ইমান মনত থাকি যাবলগীয়া কাহিনী নহয় গোটেই বহুত দিনলৈকে মনত থাকি যাবলগীয়া কাহিনী নহয় বাৰু কিন্তু হ'লেও ভাল পাব কিছুমান মানে পাঞ্চ ডাইলগ আছে BGM মজা কৰিছে BGMটো ভাল বাৰু বেকগ্ৰাউণ্ড মিউজিকটো ভাল হয় তাৰপিছত ডাইৰেকশ্যনো ভাল পাইছোঁ চিনেমেট'গ্ৰাফিও ভাল হৈছে এডিটিং ভাল হৈছে চ' কিন্তু কাহিনীটো ইমান ডাঠ কাহিনী নাপালোঁ মানে নৰ্মেল আৰু কলেজ লাইফৰ এটা কাহিনী চ' কলেজত মানে আমি বন্ধু আচলতে বন্ধু নামটো যেনেকুৱা আৰু কাহিনীটো তেনেকুৱাই বন্ধু যে আমি পিছত মিছ কৰোঁ স্কুল কলেজৰ দিনত লগতে থাকোঁতে কিমান এনজয় কৰোঁ সেইবোৰ আৰু তেনেকুৱা ধৰণৰ কিছুমান কাহিনী ষ্টৰীক মানে লৈ পিনে চিনেমাখন বনিলে আপোনালোকে আহক চাবলৈ আৰু মোৰ ব্লগটো কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব আৰু ন'টিফিকেশ্যন বাটন অল কৰি দিব ধন্যবাদ জয় অসম